হেল্ল' এভৰিৱান, মই তুলিকাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই একদম আজি সাজি কাচি ওলাইছোঁ। লৈ যাওঁ কি কৰোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চালে সকলো কথা গম পাব। ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আৰু ৰিংকুবাই কেতিয়াবা আহি ৰখি আছে আৰু মই এতিয়াও গাড়ী পোৱাই নাই। 1 hour later. আৰু মই আহিছোঁ আজি জামুগুৰিত, আৰু ইয়াতে ৰূপকোঁৱৰ ফিল্ম এণ্ড থিয়েটাৰ একাডেমীৰ উদ্যোগত এখন অভিনয় কৰ্মশালাৰ আয়োজন কৰিছে। আৰু ইয়াৰে আজি লাষ্ট ডে, সেইকাৰণে মই আজি ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি আহিছোঁ। ইয়াৰে ষ্টুডেণ্টখিনিক আজি চাৰ্টিফিকেট দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু কৰ্মশালা আৰম্ভ হোৱাৰ আগে আগে এওঁলোকে ধুনীয়াকৈ প্ৰাৰ্থনা কৰি লৈছে। আৰু ষ্টুডেণ্টখিনি ইমানেই টেলেণ্টেড, এওঁলোকক কৰ্মশালাত কৰিব দিয়া কামবোৰ খুব ধুনীয়াকৈ কৰে। আৰু এওঁলোকৰ ব্যৱহাৰ পাতিৰ কথাটো ক'বই নালাগে, খুব ধুনীয়া ব্যৱহাৰ পাতি। আৰু আজি যিহেতুকে কৰ্মশালাৰ শেষৰটো দিন, সিহঁতক আবেলিকৈ একোখন নাটক কৰিব দিব। তাৰেই সিহঁতে আখৰা কৰি আছে। আৰু সেইফালে আখৰা চাই থাকোঁতে এইফালে চাহু আহি পালে। এইজনী হ'ল বনলতা, আৰু এইজনী হ'ল চয়নিকা। বিকাশ দাদা, অনুৰূপা, ইহঁত চাৰিটাই এই কৰ্মশালাটোৰ বাবে খুবেই কষ্ট কৰিছে। গোটেইবোৰেই কষ্ট কৰিছে, কিন্তু ইহঁতে অলপ বেছিয়ে কষ্ট কৰিছে। আৰু আমাক সকলোকে সাহস দিছে আমাৰ তপন ছাৰে। কিবা এটা কৈ দিয়া। কিবা এটা চয়নিকাৰ এটা চকু কি হ'ল? অনুৰূপা নমস্কাৰ, মই দেৱৰী কলিতা আৰু ৰূপকোঁৱৰ থিয়েটাৰ এণ্ড ফিল্ম একাডেমীৰ তৰফৰ পৰা আয়োজন কৰা 7 দিনীয়া গ্ৰীষ্মকালীন নাটক কৰ্মশালাৰ আজি অন্তিমটো দিন। আমি সুকলমে পালন কৰি যাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আৰু আমাৰ দিলে এতিয়া লাঞ্চ ব্ৰেক, আৰু এতিয়া আমি খাবলৈ গৈ আছোঁ। বৰষুণ দি আছে, আৰু ৰ'দো দি আছে, বৰষুণো দি আছে। চয়নিকা কিবা এটা কৈ দিয়া। তোমাৰ বোলে চকুটো এনেকৈ থাকলা, এনেকে থাকলি নহ'ব ৰ। গাজাল চাজাল মাৰি হ'লে চিধা চিধা কৰি লৈ পেলাব। কেৰা বুলি কিনে মোক নাচাব। তুমি কেৰা এনেকে ক'ব, তুমি কেৰা পিতক কেৰা, তাইক খাব নোৱাৰা। মোক কেৰা বুলি ক'ব। মানে আমাৰ কৰ্মশালাখন য'ত হৈ আছে তাৰে ওচৰতে মানে চকটো আছে, তাতে চাহ দোকান আছে, তাতে আমি খাবলৈ গৈ আছোঁ। মালিকটোৱে বোলে ভিডিঅ'টো চালা, নাচাই বাৰু, লিংকটো দিম, ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি খাই লৈ আহি দেখিলোঁ গোটেইবোৰে নাটকৰ বাবে ৰেডি হৈ আছে। সিহঁতৰ কিমান যে ফূৰ্তি, সিহঁতে হেনো আজিয়ে প্ৰথম নাটক কৰিব। আমাৰ এই কৰ্মশালাখনে তেওঁলোকৰ লুকাই থকা প্ৰতিভাবোৰ বিকশাই তোলাত বহুগুণে সহায় কৰিছে। আৰু এই 6 দিনতে সিহঁত আমাৰ বহুতেই আপোন হৈ গৈছে। সকলোৱে ড্ৰেছ পাতি কৰি উঠি নিজৰ নিজৰ সংলাপবোৰ আৰু এবাৰকৈ মনত পেলাই আছে। তাৰপিছতে সময় আহিল আমাৰ কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে মাতি অনা পূৰ্ব ঠাকুৰীয়া ছাৰক সম্বৰ্ধনা জনোৱা। আৰু আজি আমাৰ তপন ছাৰ শ্বুটিঙৰ কামত ব্যস্ত থকাৰ বাবে আমাৰ ইয়াতে উপস্থিত থাকিব নোৱাৰিলে। মাজতে এদিন আহিছিল বাৰু তেওঁ, কিন্তু শেষৰ দিনাখনহে উপস্থিত থাকিব নোৱাৰিলে। তেওঁ উপস্থিত নাথাকিলেও তেওঁৰ আশীৰ্বাদৰ কৃপাত আৰু ভগৱানৰ আশীৰ্বাদৰ কৃপাত আমাৰ এই 6 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সমাপ্তি ঘটিল। আৰু এনেকৈয়ে আমাৰ ষ্টুডেণ্টখিনিৰ অনুষ্ঠানসমূহ আৰম্ভ হ'ল। প্ৰথমতে তেওঁলোকে নাটক কৰাৰ আগতে ধুনীয়াকৈ প্ৰাৰ্থনা কৰিলে। তাৰপিছত তেওঁলোকে প্ৰথমখন নাটক আৰম্ভ কৰিলে। আৰু এনেদৰেই তেওঁলোকে 1খন 2খনকৈ 3খন নাটকো শেষ কৰিলে। আৰু নাটক শেষ হোৱাৰ পিছতে আমি তেওঁলোকক চাৰ্টিফিকেটসমূহ প্ৰদান কৰিলোঁ। ৰূপকোঁৱৰ ফিল্ম এণ্ড থিয়েটাৰ একাডেমীৰ উদ্যোগত আৰু নৱজাগৰণ ক্লাবৰ সহযোগত 7 দিনীয়া অভিনয় কৰ্মশালা, স্থান জামুগুৰি, কামৰূপ। প্ৰমাণপত্ৰ ৰূপকোঁৱৰ ফিল্ম এণ্ড থিয়েটাৰ একাডেমীৰ উদ্যোগত আৰু নৱজাগৰণ ক্লাবৰ সহযোগত জামুগুৰি 10 জুলাই 2024 পৰা 16 জুলাই 2024 আয়োজিত অভিনয় কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী শ্ৰী ৰাজশ্ৰী কলিতাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি এই প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ল। পৰিচালক তপন ঠাকুৰীয়া ছাৰ, প্ৰশিক্ষক অপূৰ্ব ঠাকুৰীয়া ছাৰ, প্ৰশিক্ষক কৌশিক নাথ ছাৰ। এনেকৈয়ে আমি চাৰ্টিফিকেটসমূহ প্ৰদান কৰিলোঁ।
আজি যিহেতুকে আমাৰ শেষৰটো দিন আৰু আজিৰ পৰা আমি লগ নাপাওঁ, মাইনাজনীয়ে কান্দিয়ে দিছে। বেয়া আমাৰো লাগিছে, কিন্তু উপায়তো নাই। আৰু আজিৰ পৰা কৰ্মশালা অহাবাৰ আৰু লগ পাম। আৰু শেষত আমি গোটেইবোৰে এখন এখন ফটো উঠিলোঁ। তাৰপিছত আমাৰ এই দেৱৰিক দাদাই ঢোলটো লৈ গৈছিল। আমি সকলোৱে এপাক এপাক বিহুও নাচিলোঁ। শেষৰ সময়খিনি আমি গোটেইবিলাকে মিলি খুবেই ফূৰ্তি কৰিলোঁ। সকলোকে আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি আজিলৈ এৰিছোঁ দেই।